खुलुमबाय इनसाइडनि बर'आव आं मिथु बर'आ नोंथांमोननो मोनसे गिदिर खौरां होनो लादों। बे समाव नुनो मोनदों तामुलपुर हालामाव आगु देवाली फोरबो फालिनाय। मानोना थांनाय 30 अक्ट'बराव जानानै थांनाय उफ्रा बिसायख'थियाव 52 नं तामुलपुर बियाबनिफ्राय UPPL नि बिजाथि जलेन दैमारिया देरहासारनो हानायनि उनाव तामुलपुर हालामाव रंजानायनि दोहौ नुनो मोनदों। लोगोसेनो MLA महरै देरहानायनि उनाव जलेन दैमारिया ओरैबायदि बुङो। ভাল অনুভৱ হৈছে, সুখী অনুভৱ কৰিছো। গতিকে সমূহ ৰাইজ আমাৰ লগত আছে, বিজেপি UPPL AGPৰ লগত ৰাইজে আছে। গতিকে এইটোৱে প্ৰমাণ কৰিলে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু সদায় থাকিব। প্ৰথম কাম আমি বিধায়ক হোৱাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিম। আজি আমি এইটোৱে কৈ আছো যে তামোলপুৰ বিধানসভাত এতিয়া ছায়েন্স ষ্ট্ৰীম এখনেই আছে। গতিকে আমি তামোলপুৰ বিধানসভাৰ অন্তৰ্গত বিভিন্ন জাগাত এটা নাওকাটাত চাওক, আমাৰ কুমাৰীঘাটাত চাওক, গান্ধীবাৰী চাওক, আমাৰ এই নাগৰিজুলিত চাওক, ইয়াতে ছায়েন্স ষ্ট্ৰীম আজিৰ তাৰিখত লাগে আমি বহাব পৰা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডুকেশ্যনটো স্পেচিয়েলি স্পেচ দি কাম কৰি আছে। বিটিআৰ প্ৰধান ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি আগতীয়াকৈ কাম কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিম। হয়, যোগাযোগৰ ক্ষেত্ৰত অলপ খোৱা পানীৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আছে উত্তৰাঞ্চলত তামোলপুৰত, কি ক'ব? যোগাযোগৰ যিখিনি সমস্যা থাকিব, ৰাস্তা ঘাট আমি এইটো কৰাৰ কাৰণে আমাৰ প্লেনিং অলৰেডি হৈছে। ইয়াৰ উপৰিও যিহেতু খোৱা পানী আমাৰ যি তামোলপুৰ বিধানসভাৰ উত্তৰ অঞ্চলত যথেষ্ট খোৱা পানীৰ সমস্যা আছে। যিমান পাৰোঁ আমি চৰকাৰী সমস্যা সমাধান কৰি আছে। ইয়াৰ উপৰিও আগন্তুক দিনত আমি খোৱা পানীৰ ব্যৱস্থা কৰাৰ কাৰণে 100% কাম কৰি আছো। আজি হাতী মানুহৰ সংঘাত চলি আছে আমাৰ উত্তৰ অঞ্চলবিলাকত। এইটো কেনেকৈ নিৰ্মূল কৰা যায়, এইটো আমি অসম চৰকাৰ বিটিআৰ চৰকাৰৰ লগত কথা পাতি আমাৰ প্ৰস্তুতি চলি আছে। ইয়াৰ উপৰিও আমাৰ এগ্ৰিকালচাৰ ছেক্টৰ আজি বৰষুণ নাহিলে কাম আমাৰ খেতি কৰিব নোৱাৰে খেতিয়কবিলাকে। গতিকে এইটো কেনেকুৱা কৰা যায় ইয়াৰো এটা পৰিকল্পনা আমাৰ মাজত আছে। লগতে আমাৰ তামোলপুৰত আজি জিলা হোৱাৰ লগে যথেষ্টখিনি কাম কৰিব লগা আছে। ইয়াৰ উপৰিও তামোলপুৰ অঞ্চলত শিক্ষিত যুৱক যুৱতী যথেষ্টখিনি আগবাঢ়ি আছে, কিন্তু আজি তাৰিখত বহুতে কাম পোৱা নাই, আনএমপ্লয়মেণ্ট হৈ আছে। গতিকে আমি আনএমপ্লয়মেণ্ট ছেক্টৰটো কেনেকুৱা সমাধান কৰিব লাগে, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ যিহেতু একেলগে কাম কৰি আছে। গতিকে আমাৰ একেলগে আমি কাম কৰি নিৰ্মূল কৰাৰ কাৰণে চেষ্টা কৰি আছো। लोगोसे तामुलपुर UPPLनि इनचार्ज महरै बिबानाव थानाय MLA जयन्त बसुमतारीयाबो खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। জনাইছো, অভিনন্দন তেখেতসকলক দিছোঁ। এই জয় AGPৰ অকল AGPৰ নহয়, BJPৰ নহয়, অকল UPPৰ নহয়, এই জয় হ'ল তামোলপুৰবাসীৰ জয়, প্ৰত্যেকজন ভোটাৰৰ এইটো জয়। আৰু সেই জয়ে তামোলপুৰৰ এটা উন্নয়নৰ যিটো ধাৰা, সেই ধাৰাটো অব্যাহত ৰাখিব। আৰু এইটোকে যদি তামোলবাসী ৰাইজে বিচাৰিছে, আৰু ইয়াৰ কাৰণে আজি আমাৰ প্ৰাৰ্থীগৰাকী এজন যুৱ নেতা হয়, তেখেতে সমাজকৰ্মী হয়, আৰু তেখেতক গাৰ্জেন হিচাপে আজি তামোলপুৰবাসী ৰাইজে বাছনি কৰি লৈছে। ইয়াত নিশ্চয় মোৰ দৃঢ় বিশ্বাস তামোলপুৰবাসী ৰাইজ তেখেতসকল সুনিৰ্দিষ্ট এটা পদক্ষেপ তেখেতসকলে লৈছে, সিদ্ধান্ত এটা লৈছে, যাৰ কাৰণে আজি এই বৃহৎ এটা সাফল্য দেখিবলৈ আমি সমৰ্থ হৈছোঁ।